নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ আজি পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ ঘূৰি আহিছোঁ আমাৰ চেনেলটোৰ জৰিয়তে প্ৰকাশ পাই থকা বিভিন্ন ভিডিঅ'সমূহ লাভ কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাবা যাতে নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আহিলে অতি শীঘ্ৰে লাভ কৰিব পাৰা হেল্ল' ষ্টুডেণ্টছ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি সমাজ বিজ্ঞানৰ তিনিটা শাখাৰ ভিতৰত যেটো অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায় ভাৰতৰ ৰাজনৈতিক দল সেই বিষয়ে আলোচনা কৰিম তোমালোকক পৰৱৰ্তী পৰ্যায়ত যিসমূহ কোৱেশ্চন আনসাৰ আছে কোৱেশ্চন আনসাৰসমূহ দিয়াৰ লগতে আলোচনা আমি আগবঢ়াম ভাৰতৰ ৰাজনৈতিক দলৰ পাঠটোৰ মূল আলোচ্য বিষয় কেইটা হৈছে ৰাজনৈতিক দল কি আৰু কিয় প্ৰয়োজন দ্বিতীয়টো হৈছে ভাৰতৰ ৰাজনৈতিক দলসমূহ কি কি ৰাজনৈতিক দলসমূহ দুটা ভাগত ভাগ কৰি থোৱা হৈছে ৰাষ্ট্ৰীয় দল আৰু সেকেন্ডটো হৈছে আঞ্চলিক দলৰ ভূমিকা কি নেক্সটটো হৈছে গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকা কি হোৱা উচিত আৰু নেক্সট পইণ্টটো হৈছে মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা আৰু ইয়াৰ দুগুণ এতিয়া আহো প্ৰথমটোলৈ ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা তোমালোকে সকলোৱে কম বেছি পৰিমাণে জানাই যে ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত হয় আমি যেহেতু ভাৰতৰ ৰাজনৈতিক দল পঢ়িম গতিকে ভাৰতৰ ৰাজনৈতিক দল পঢ়িবৰ বাবে আমি ভাৰতৰ অৰ্থাৎ চেন্ট্ৰেলৰ কেন্দ্ৰীয় পৰ্যায়ত আমি জানিব লাগিব যে ভাৰতৰ কেনেকৈনো ৰাজনৈতিক দল আছে কি কি ৰাজনৈতিক দল আছে সেই বিষয়ে কিন্তু সেই বিষয়ে জনাৰ আগতে আমি প্ৰথমে অকণমান তলৰ পৰা জানি লওঁ আহাচোন আমাৰ অলপতে অসমত বিধানসভা ইলেকশ্যন হৈ গৈছে যেহেতু আমাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী সকলোৱে জানাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই নিৰ্বাচন যে অনুষ্ঠিত হৈ আছে তেওঁ কোনটো দলৰ বাৰু তেওঁ হৈছে বিজেপি দলৰ ঠিক তেনেদৰে আৰু বিভিন্ন দলৰ পৰা কি কৰিছিলে সকলোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এই ধৰা তোমালোকে দেখা পাইছিলা যে কংগ্ৰেছ দলৰ পৰা আগবঢ়াইছিলে AYDFৰ পৰা আগবঢ়াইছিলে আৰু এটা দল ওলাইছিলে নতুনকৈ অসম জাতীয় পৰিষদ বুলি ৰাইজৰ দল বুলি এই যিবোৰ দল সেইবোৰক কোৱা হয় ৰাজনৈতিক দল সেইবোৰ কিন্তু আমাৰ অসমৰ আঞ্চলিক পৰ্যায়তহে আছে আমাক যেহেতু পাঠটো দিছে ভাৰতৰ ৰাজনৈতিক দল মই আশা কৰিছোঁ যে তোমালোকে ক্লাছ 8ত এইখিনি ইয়াৰ আগৰ বস্তুখিনি পঢ়ি আহিছা যে নিৰ্বাচননো কি কাৰণ ক্লাছ 7 আৰু 8ত এই বিষয়বস্তুখিনি আছে নিৰ্বাচন কি গণতন্ত্ৰ কি নিৰ্বাচনত কেনেকৈ ৰাজনৈতিক দলসমূহে অংশগ্ৰহণ কৰে এই বিষয়বস্তুবোৰ পাই আহিছা সেই কাৰণে এবাৰ তোমালোকক ৰাজনৈতিক দলৰ বিষয়ে দিছে এতিয়া প্ৰথমটো হৈছে ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা আমি কিন্তু পঢ়িম এতিয়া ভাৰতৰ পৰ্যায়ত মনত ৰাখিবা অৰ্থাৎ চেন্ট্ৰেল পৰ্যায়ত পঢ়িম প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে তোমালোকে সকলোৱে জানা যে ভাৰতবৰ্ষত কি আছে গণতন্ত্ৰ দুটা শব্দৰ পৰা সৃষ্টি হৈছে গণ যোগ তন্ত্ৰ গণ মানে জনসাধাৰণ আৰু তন্ত্ৰ মানে শাসন অৰ্থাৎ জনসাধাৰণৰ শাসন হ'বলৈ হলে কি হ'ব লাগিব নিৰ্বাচন হ'ব লাগিব যেটো তোমালোকক মই বিধানসভাত বুজাই দিছো এইমাত্ৰ গতিকে নিৰ্বাচন অনুষ্ঠিত হ'বৰ বাবে আকৌ কি লাগিব ৰাজনৈতিক দল লাগিব কোনো দলে যদি অংশগ্ৰহণ নকৰে তেনেহলেনো নিৰ্বাচন কাৰ মাজত হ'ব গতিকে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে ৰাজনৈতিক দল লাগিব গতিকে আমি আওপকীয়াকৈ কি বুজিলো আওপকীয়াকৈ বুজিলো যে গণতন্ত্ৰৰ ধ্যান ধাৰণাটোৰ বাবে ৰাজনৈতিক দলসমূহৰ কি হৈছিলে জন্ম হৈছিলে আগতে কি আছিল আগতে ৰজাৰ শাসন আছিল তোমালোকে সিৰিয়েল বিলাকত দেখিছা হয়তো ৰামায়ণ মহাভাৰত সিৰিয়েল বিলাকত দেখিছা টিভিত অলপতে দি গৈছিলে দেখিছা যে তাতে ৰজা বহি থাকে আৰু তেওঁ কাষত দীঘলীয়া দুটা লাইন থাকে য'ত নেকি প্ৰজাসকল বহি থাকে গতিকে তেনেকুৱা এটা শাসন আছিল ৰাজতন্ত্ৰ আছিল কিন্তু বৰ্তমান কিন্তু কি হৈছে গণতন্ত্ৰ আৰু গণতন্ত্ৰত আমাৰ কি হয় ৰাজনৈতিক দলসমূহ থাকে এতিয়া আমি নেক্সট পিছৰখিনি লৈ আহিছো ইয়াতে দিছে পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্থা আছে তোমালোকে জানা যে কোনোবাখন দেশত হয়তো একদলীয় আছে কোনোবাখন দেশত হয়তো বহুদলীয় আছে আৰু কোনোবাখন দেশত হয়তো দুটা দল আছে তোমালোকে ক্লাছ 7ত পঢ়ি আহিছা যে একদলীয় শাসন থকা ৰাষ্ট্ৰখনৰ নাম কি তোমালোকে পাইছা সেইখন হৈছে চীন ঠিক সেইদৰে ভাৰতবৰ্ষ আৰু যেটো আমাৰ বাংলাদেশ পাকিস্তান ইয়াত কি থাকে ইয়াত বহুদলীয় ব্যৱস্থা আছে
আৰু ইংলেণ্ড আমেৰিকা ইয়াত দ্বিদলীয় ব্যৱস্থা আছে গতিকে এইখিনিতে ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে ৰাজনৈতিক দলসমূহৰ ভিতৰত একদলীয় শাসন ব্যৱস্থা থকা এখন ৰাষ্ট্ৰৰ নাম লিখা সেইটো হৈছে চীন ছেকেণ্ড কুৱেশ্যনটো হৈছে দ্বিদলীয় শাসন ব্যৱস্থা থকা যিকোনো দুখন ৰাষ্ট্ৰৰ নাম লিখা সেইটো হ'ব ইংলেণ্ড আৰু আমেৰিকা 3 নম্বৰ কুৱেশ্যনটো এইখিনিতে উলিয়াই দিছোঁ সেইটো হৈছে বহুদলীয় ব্যৱস্থা থকা যিকোনো তিনিখন ৰাষ্ট্ৰৰ নাম লিখা তোমালোকে লিখি ল'বা যে ভাৰতবৰ্ষ বাংলাদেশ আৰু পাকিস্তান গতিকে আমি এইখিনিতে গম পালোঁ যে কোনোবা ৰাষ্ট্ৰত একদলীয় কোনোবা ৰাষ্ট্ৰত দ্বিদলীয় আৰু কোনোবা ৰাষ্ট্ৰত বহুদলীয় শাসন ব্যৱস্থা থাকে এতিয়া আমি অকণমান পিছলৈ আহিছোঁ যে একদলীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি সেই ৰাষ্ট্ৰখনে দাবী কৰে এতিয়া চোৱা যদি আমাৰ তোমালোকে নিজে বুজিবলৈ চেষ্টা কৰা যদিহে কোনোবা এখন ৰাষ্ট্ৰত কেৱল এটা দলেই থাকে তাত কোনো ধৰণৰ বিৰোধী দল নাথাকে কোনেও কাকো প্ৰতিৰোধ কৰিব নোৱাৰে কোনেও কাৰো মত নুশুনে তেতিয়াহ'লে তাত জানো প্ৰকৃত গণতন্ত্ৰ থাকিব কিন্তু চীনত তেনেকৈ হয় চীনত মাত্ৰ এটা দল তাত কেৱল এটা দলৰেই শাসন এতিয়া চোৱা এটা দলৰ শাসন হ'লে সেইটো দলেই জিকিব ইয়াত কোনেও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে আৰু কোনেও কাকো পৰাস্ত কৰিব নোৱাৰে হয়নে গতিকে ইয়াত কি হয় ইয়াত স্বেচ্ছাচাৰী শাসন হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে যিহেতু তোমালোকক এইখিনি নালাগে মই কেৱল কৈহে থৈছোঁ ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰত কি আছে বহুদলীয় শাসন ব্যৱস্থা কেইবাটাও দল আছে এতিয়া আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপি দল আছে ভাৰতীয় জনতা পাৰ্টি তোমালোকে জানাই কংগ্ৰেছ দল আছে CPI আছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া CPIM আছে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন দলসমূহ থাকে গতিকে এই দলসমূহে কি কৰে ৰাষ্ট্ৰীয় পৰ্যায়তো কি কৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় গতিকে বহুদলীয় শাসন ব্যৱস্থা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰে আৰু বহুদলীয় শাসন ব্যৱস্থাতে গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল বুলি ক'ব পৰা যায় এতিয়া আমি অকমান আগত পঢ়িছিলোঁ যে ইংলেণ্ড আৰু আমেৰিকাৰ ৰাজনৈতিক ব্যৱস্থা কেনেকুৱা বুলি কৈছিলোঁ দ্বিদলীয় শাসন ব্যৱস্থা তাত দুটা দলৰহে শাসন আছে গতিকে এইখিনিলৈকে তোমালোকক আজি বুজালোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু বুজি নাপালে মোক সুধিবা পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পাছৰখিনি আলোচনা কৰিম ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যাতে এই সময়ত যি সময়ত আমাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠান বন্ধ হৈ আছে গতিকে তেওঁলোকেও যাতে কিছু পৰিমাণে উপকৃত হ'ব পাৰে আৰু আমাৰ চেনেলটোত জড়িত হৈ থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাবা থ্যাংক ইউ সো মাচ